কাতি বিহু বুলি আমি গৈ আছো এতিয়া পূজা কৰিবলৈ। এয়া আমাৰ লগৰ ৰুমত গাইজ চবে আহক। হায়দৰাবাদতে আমি কাতি বিহু পালন কৰি আছো। এয়া চা চাকি বন্তি জ্বলালে কৃষ্ণ। এয়া কাতি বিহু বুলি কেনেকুৱা ককাইদেউ? এয়া কাতি বিহু চব বজাই কৰিলে আৰু আমাৰ এয়া চবে আছে হায়দৰাবাদত চবে। চব কেনেকুৱা লাগিব আজি কাতি বিহু বুলি? এয়া হায়দৰাবাদত হেপী কাতি বিহু চবে এয়া পালন কৰি আছে আমি ইয়াতে হায়দৰাবাদতে। চবে এনেকে ৰুমতে যোনে যোনে হায়দৰাবাদত আছে চবে এনেকে ৰুমতে কাতি বিহুখন পালন কৰক। চবে হেপী কাতি বিহু শুভেচ্ছা চবকে জনাইছো। তাৰপিছত এয়া আছে আমাৰ চব ৰেডি হৈ গ'ল। এতিয়া চবে নাম চাম গাব আৰু সেৱা কৰিব। তাৰপিছত কেনেকুৱা লাগিব আপোনালোকৰ কাতি বিহু? কাপ কৃষ্ণ। এয়া আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈ চাই থাকক। মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। ইয়াততো কলপাত নাপায় হায়দৰাবাদত, এইটো কাৰণে আমি পেপাৰ লৈ লৈছো। পেপাৰৰ পৰাই খাম আৰু আমি কি কৰিবি আৰু উপায় নাই। অসম নহয় এইটো হায়দৰাবাদ, হ'লেও আমি হায়দৰাবাদতে আমি কাতি বিহুখন ধুনীয়াকৈ আমি এনেকৈ কৰি লৈছোঁ আৰু ৰুমতে। চ' আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। চ' আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকক, মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। এয়া চা বুট মাহ আৰু লাডু এটা এটাকৈ দিছে চবকে। এফালে চা চব ভাল লাগিছে। কাতি বিহু উপলক্ষে আমি এই লাডুটোকে আমি মানিম আৰু হেপী কাতি বিহুৰ কাৰণে। এয়া চবে আমি ৰেডি হৈ গ'ল, এতিয়া চবকে দিলে। কেনেকুৱা লাগিব আজি কাতি বিহু বুলি? বঢ়িয়া। চব ফাইনেলি আমি চবে ৰেডি হৈ গ'ল। এতিয়া চা বুট মাহ আৰু আমিতো একো নলওঁ, খালি চামেৰে খাইছোঁ আৰু আজি। এইফালে চাওক ককাইদেউ দি আছে এইফালে, আৰু এয়া চবে চবকে দি কিনে এতিয়া চবে খাম আৰু সেৱা কৰি। কেনেকুৱা লাগিছে আপোনালোকে? কৃষ্ণ। এতিয়া চবে সেৱা কৰিম আৰু কৃষ্ণ। এতিয়া আমি সেৱা কৰি লৈছোঁ আৰু সেৱা কৰাৰ পিছত আমি এই আছে কৃষ্ণ। এনেকৈ আমি সেৱা কৰিলোঁ আৰু কি কৰিব উপায় নাই। কৰিলোঁ আৰু কৃষ্ণ চবে সেৱা কৰিলে এতিয়া। তাৰপিছত হেপী কাতি বিহু বুলি চবে এয়া লাডু কাতি বিহু বুলি লাডুটোকে খাই দিছোঁ। মজা। কেনেকুৱা লাগিছে? ভাল লাগিছে ন? একদম আহি পালে চা বৈৰতে বৈৰ খাই দে। কেনেকুৱা লাগিছে? বঢ়িয়া ন? চব বঢ়িয়া লাগিছে। চবে খাইছে আৰু এতিয়া সেৱা কৰি। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈ চাই দিবি কাতি বিহু উপলক্ষে। ভিডিঅ'টো আপোনালোকে কেনেকুৱা লাগিছে? আপোনালোকে ভাল লাগিছে যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা, আৰু এনেকৈ আপোনালোকক ভাল ভাল ভিডিঅ' দি থাকিম। আপোনালোকে মোক ছাপোৰ্ট কৰিবা। হায়দৰাবাদ যিমান জেগা আছে মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। বাই বাই অসম ৰাইজ।